মই দাদাক যেনেকৈ যিমান গম পাওঁ চব কমিউনিটিৰ লগত দাদা ভাল আছিলে মানুহ যেনেকুৱা প্ৰব্লেম হয় ই সলভ কৰিবলৈ ট্ৰাই কৰিছিলে সবকে হেল্প কৰিছিলে ইমান MP ইলেকশ্যনৰ পিছত ইমান ডাঙৰ প্ৰব্লেম কেতিয়াও দাদা কেনেকুৱা এটেক হোৱা নাই এবাৰ হৈছিলে যদি ইমান কালি ছাডেনলি কেনেকৈ ইমান ডাঙৰ এটেক হ'ব পাৰিলে স্পেচিয়েলি বড়ো মানুহ আহে ইয়াত যিমান বড়ো মানুহ আহি দাদাক প্ৰব্লেম সলভ কৰিব ই বড়ো মানুহে কৈ দিয়ে আমাৰ ভাই এইটো প্ৰব্লেম যে সলভ কৰি দিয়ক বড়ো ৰাজবংশী আদিবাসী যিমান মুছলিমটো আছে তো সেইটো চিটুৱেশ্যনত কালি যেনেকৈ ঘটনাটো হ'ল আপুনি চাব বেক ছাইডৰ পৰা 12 ৰাউণ্ড গুলি কৰিছে প্ৰত্যেকটো বডিত 12টা গুলি ইউ হেভ টু ডাই মৰিবই লাগিব আপচো সাহস নাপায় মুছলিমৰ লগত বহিবলৈ দাদা নিজে প্ৰপ'জেল দিছে আপোনালোকে আহক আমি বহি কথা পাতোঁ প্ৰফুল্ল কুমাৰ মহন্ত নিজে আহি প্ৰগ্ৰাম চাই গৈছে আগ্ৰাসু আছে আদিবাসী আছে বেংগলী ফেডাৰেশ্যন আছে সি কি কৰা নাই বিডিএডিৰ কাৰণে